প্ৰিয় বন্ধুসকল নমস্কাৰ। সাধাৰণ জ্ঞান বিষয়ৰ প্ৰশ্নোত্তৰ শিতানৰ ৫ নম্বৰ খণ্ডটোৰ সৈতে বুলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। মংগল পাণ্ডেক কিমান চনত মৃত্যুদণ্ড দিয়া হৈছিল? অপশ্যনসমূহ হৈছে 1920 চনৰ 26 মাৰ্চ, 1800 চনৰ 21 এপ্ৰিল, 1857 চনৰ 29 মাৰ্চ আৰু 1920 চনৰ 30 জানুৱাৰী। শুদ্ধ উত্তৰটো হৈছে 1857 চনৰ 29 মাৰ্চ। গীত গোবিন্দ কোনে ৰচনা কৰিছিল? অপশ্যনসমূহ হ'ল মাধৱদেৱ, তুলসীদাস, শংকৰদেৱ, জয়দেৱ। শুদ্ধ উত্তৰটো হৈছে জয়দেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেইটা বৰগীত ৰচনা কৰিছিল? অপশ্যনসমূহ হ'ল 157, 180, 240, 160। শুদ্ধ উত্তৰটো হৈছে 240। কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যনসমূহ হ'ল চক্ৰধ্বজ, নৰনাৰায়ণ, চিলাৰায়, বিশ্বসিংহ। শুদ্ধ উত্তৰটো হৈছে নৰনাৰায়ণ। পুৰুষোত্তম বিদ্যাবাগীছে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি আছিল? অপশ্যনসমূহ হ'ল অষ্ট ব্যাকৰণ, শাস্ত্ৰী ব্যাকৰণ, ৰত্নমালা ব্যাকৰণ, প্ৰহ্লাদ চৰিত। শুদ্ধ উত্তৰটো হৈছে ৰত্নমালা ব্যাকৰণ। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি আছিল? অপশ্যনসমূহ হ'ল অবুজ বেদনা, জীৱন সুৰভি, পুবেৰুণ, চিকমিক বিজুলী। শুদ্ধ উত্তৰটো হৈছে অবুজ বেদনা। হিন্দু কলেজ কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যনবোৰ হ'ল 1800 চনত, 1817 চনত, 1827 চনত, 1901 চনত। শুদ্ধ উত্তৰটো হৈছে 1817 চন। ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? অপশ্যনসমূহ হ'ল শৃংখল, ৰাতি ফুলা ফুল, ৰং মিৰিৰ হাঁহি, সেন্দুৰ। শুদ্ধ উত্তৰটো হৈছে শৃংখল। চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যনবোৰ হ'ল মিৰি জীয়ৰী, পিতা পুত্ৰ, পৃথিৱীৰ হাঁহি, মনোমতী। শুদ্ধ উত্তৰটো হৈছে মনোমতী। অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অপশ্যনবোৰ হ'ল 1850 চনত, 1842 চনত, 1822 চনত, 1845 চনত। শুদ্ধ উত্তৰটো হৈছে 1850 চনত। অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত? অপশ্যনবোৰ হ'ল বঙাইগাঁও, গোৱালপাৰা, শিৱসাগৰ, তিনিচুকীয়া। শুদ্ধ উত্তৰটো হৈছে গোৱালপাৰা। অসমৰ ক'ত গৰম পানীৰ উঁহ আছে? অপশ্যনসমূহ হ'ল গোলাঘাট, দুলীয়াজান, নলবাৰী, নগাঁও। উত্তৰটো হ'ল গোলাঘাট। অসমৰ জাপি শিল্প কোনখন জিলাত আছে? অপশ্যনসমূহ হ'ল নলবাৰী, বৰপেটা, বঙাইগাঁও, শিলচৰ। শুদ্ধ উত্তৰটো হৈছে নলবাৰী। উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায়? অপশ্যনকেইটা হৈছে ৰজনীকান্ত বৰদলৈ, সৈয়দ আব্দুল মালিক, অতুল চন্দ্ৰ হাজৰিকা, বেণুধৰ শৰ্মা। উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা সৌৰভ কুমাৰ চলিহাৰ গল্প সংকলনখনৰ নাম কি? অপশ্যনসমূহ হৈছে শৃংখল, গোলাম, আবৃত্ত, বাজিগৰ। শুদ্ধ উত্তৰটো হৈছে শৃংখল। প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি? অপশ্যনসমূহ হৈছে চিহ্নযাত্ৰা, কাৰ্টুন, কানিয়াৰ কীৰ্তন, সাধুৰ পুথি। শুদ্ধ উত্তৰটো হৈছে কাৰ্টুন। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যনসমূহ হ'ল মৃত্যুঞ্জয়, নীলকণ্ঠী ব্ৰজ, আই কিংডম, লাহৰী।
শুদ্ধ উত্তৰটো হৈছে মৃত্যুঞ্জয়। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন হৈছিল? অপশ্যনবোৰ হ'ল নলিনীবালা দেৱী, সুচিব্ৰতা ৰায়চৌধুৰী, মামণি ৰয়ছম গোস্বামী, নিৰ্মল প্ৰভা বৰদলৈ। শুদ্ধ উত্তৰটো হৈছে নলিনীবালা দেৱী। যদি ভিডিঅ'টি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।